Hey সকল, welcome back to my channel Bikash Vlogs. তো আজি দুৰ্গা পূজাৰ নৱমী দিন চলি আছে। বিশেষকৈ মই আজি দুৰ্গা পূজা চাম গুৱাহাটীত। তো মই গুৱাহাটীতে আছোঁ আৰু এইটো প্ৰথমবাৰ হ'ব মই গুৱাহাটীত দুৰ্গা পূজা চাম। আৰু চোৱাৰ লগতে যদি দীঘলী পুখুৰী ফালে যদি যোৱা হয় তো মানস দা আৰু মনীষা বা দোকানত স্পাইৰেল পটেটো খায়। তো লগতে মোৰ লগৰ কেইটামানো যাব, সিহঁতে যাব পূজা চাব। তো একেলগে যাওঁ, তো আমি এতিয়া যাওঁ। ৰাইজসকল আহি লাচিত ঘাট পালোহি। এতিয়া বৰ্তমান চিধা গৈ আছোঁ আৰু তো লগতে এজন হৈছে উজ্জ্বল, এজন হৈছে অভি। আমাৰ নয়না চিনিয়ে পায় কি তো যাওঁ আগলৈ আৰু কি হয় চাব ভিডিঅ'টো। ৰাইজসকল, মই কৈছিলোঁ যে প্ৰথমত আমি পূজা চাই ল'ম। তো তাৰপিছত দীঘলী পুখুৰী পাৰ্কত আমি স্পাইৰেল পটেটো খাব আহিম। তো সেইটো নহ'ল, তো সেইকাৰণে প্ৰথমত আমি স্পাইৰেল পটেটো খাই লওঁ, তাৰপিছত আমি একেলগে পূজা চাম। তো আমি স্পাইৰেল পটেটো খাই লওঁ। আমাৰ নয়নে খাই আছে পূৰা স্পাইৰেল পটেটো। ইয়ামি মজা লাগিছে। তো ৰাইজসকল, নয়ন আৰু মই স্পাইৰেল পটেটো খাই আহি গ'লোঁ। লগত আৰু দুজন আছিলে, উজ্জ্বল আৰু অভি। তেখেত দুজনে খাই গ'লোঁ। তো কিবা কাম আছিলে, তো আমি দুটা খাই বলে আহি আছোঁ। তো ভাল লাগিলে স্পাইৰেল পটেটো খাই। তো আপোনালোকে যাব যদি যোৱা নাই, মানস দা আৰু মনীষা বা স্পাইৰেল পটেটো দোকানত। তো সেইটোৱে ক'ম, তেখেত দুজন যাতে আৰু আগুৱাই যায়। আমাৰ দুজনে কামত থাকিলে। তো পূজা চাওঁ, পূজাটো চোৱা হোৱাই নাই। পূজা চাওঁ, আগলৈ ভিডিঅ'টো চাই থাকক কি হয় নে কি ৰাইজ হ'ব। আহিলে নামাকো নাপালোঁ আৰু এইফালে আমাৰ ডিউটিৰ লগৰ আৰু ডাঙৰ এতিয়া পূজা চাম কি হ'ব। বলা পূজা চাব লাগে। আমি এতিয়া গৈ আছোঁ নয়নতৰা ক্লাবত পূজা চাবলৈ। ৰাইজসকল কি মানুহ বা মানুহে ৰাতি। এতিয়া কেইটা বাজিলে আমাৰ টাইমটো দেখুৱাই দিয়া ৰ'বা। এতিয়া কেইটা বাজিলে 2:24, আপোনাৰ 2:24। এই 2:24 ইমান মানুহ, বাপৰে বাপ। হ'ল নাই পূজা। ক্লাবৰ পৰা আহিলোঁ পূজা চাই। এতিয়া আৰু ক'ত যাওঁ? এতিয়া আমি ভৰলো চুইচ গেট। তাৰ পৰা ৰানিং হ'ম আৰু ঘৰৰ ফালে, মানে ৰুমলৈ ৰানিং হ'ম, ৰুমলৈ যাম। আগলৈ গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব মানে কি। চুইচ গেট পালোহি। এইফালে যাবি নে কি? এইফালেতো যাব লাগিব। চুইচ গেট এইফালে
মানুহ আপনারা দেরি দেখতে পাইছে কোনদিনও মুছো না ও মা সবার প্রাণে শক্তি তুমি দশভুজা প্রতিমা তুমি যে মা আমার মা সবার মা দুর্গা মা দুর্গা মাই কি দুর্গা মাই কি আৰু এইফালে লগতে আমাৰ কৈষ্মা নাম গাই আছে কৈষ্মা নাথ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে একদম মজা কৈষ্মা নাথ ঘৰলৈ আগত অকণমান দেখিবলৈ পাব আপোনালোকে নদী পাৰত যেনেকৈ লাইটিং দি দিছে মজা লাগিছে আমাৰ এটা বেটি বিষয়ে বুজাই দিব কৈ দিয়াচোন কি হৈছিলে মানে ইয়াত মানে নৱকাসুৰক যেতিয়া দুৰ্গা মাই বধ কৰিছিলে তাৰে এটি সুন্দৰ নৃত্য গ্ৰহণ কৰি ও মা সবার প্রাণে শক্তি তুমি দশভুজা প্রতিমা তুমি যে মা আমার মা সবার মা দুর্গা মা দুর্গা মাই কি দুর্গা মাই কি ডেইলি ডান্স দেখাইছে অকল পূজা চালোঁ এতিয়া মামাই মই গৈ আছোঁ ৰুমলৈ আৰু মামা দাদা খুৰা লগৰ কেইটা আগত আছে মই এতিয়া যামগৈ আৰু ৰুমলৈ চেনেলটো
ভিডিঅ'টো যদি শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এই বেল আইকনটো ক্লিক কৰি দিব আজিলৈ বাই 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 গুড নাইট